ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি প্ৰাইজ হৈছে এইবোৰ তো গাইস আমাৰ গেং বিলাক এনেকৈ আহিছে Habibi, welcome to Shillong. Welcome to Shillong. Cement kori bye bye. Welcome back to our channel. Aru ei video to ketia upload noy. To guys train ahile aru eta ami trainot uthim aru aji goi aso ami Shillongot. To আপোনালোকক দেখাই আছো আগে আগে হতা হে কিয়া মানুহ আছে ৰখাই দিয়ক তো গাইস ট্ৰেইনত উঠিলো আৰু শিলঙলৈ বুলি আমি এতিয়া ৰাওনা হলো তো আমাৰ লগতে আছে শিলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো আমি এতিয়া শিলঙত লগ পামগে এতিয়া আপোনালোকক পাই কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক বিলাক পিন্ধি লোৱা হৈছে আমি সজৰি হ'ব পাৰিম দাদা আমাক পানী লাগে পানী Thank you sir. Is it ludo khela hoy ase? So guys, Nemaji par holo aru ratipua ami pam Polton bazar pai apunalok dekhai asu. Guys, আমি এটা বস্তু খাম ন এইয়া ৰসি কাটি পারে দিবে সব আছে কোনে খালে মইনা জানি তপন নাই মনে মনে খালে কোনে গমে না পালে গম পা না থাকি সবে মনে মনে থাকলে এটা খাই দিলা গাখীৰ দিয়া মেগি মই ফার্স্ট টাইম খাই গৈছো কোনে খালে গাখীৰ দিয়া মেগি আসলে পায় হৰু যে সবকে হৰু বুলি ভাবিছে আসলে আমি ইমান ডাঙৰ চালে আমি গাখীৰ এই ডাঙৰ বুলি মানুহ গাখীৰ দেখাই ডাঙৰ মানুহ এই বুলে ডাঙৰ মানুহ এটা ছাৰ গলে আমাৰ হিস্ট্রি মইলে কি কৰে হ্যাঁ ক্লেমটা দিয়া সবে তো গাইস আমি পালো খৰাইঘাট ব্ৰিজ পাইছোহি দিয়া বৰ্তমান তো গাইস ইয়াৰ পাছত পাম আমি কামাখ্যা তাৰ পাছত পাম পল্টন বজাৰত নামি পেলাই আমি লগ পাই আছো আপোনালোকক ঘুৰি দে So guys, finally গুৱাহাটী পালো আৰু সেই আগত হালধীয়া গাড়ী ৰখি আছে বাছ তাত আমি উঠিম আৰু তাৰ পৰা যাম শিলং মেঘালয় USTM এইটো ইয়াৰ এজনে guys finally USTM ৰ বাছত উঠিলো আৰু আমি সবে গৈ আছো এতিয়া তো guys আমি ৰেজিষ্ট্ৰেচন কৰিব গৈ আছো ৰেজিষ্ট্ৰেচন কৰি লম তাৰ পাছত ৰুম দিব গা পা ধুই তাৰ পাছত আমি যামগে তো গাইজ ফাইনেলি আমি ৰুমত আহি পালো আৰু ইয়াত ৰুমৰ ভিতৰত আছো তো ৰুমটো চাব পাৰে কোচিছ তাৰা শিলঙত আহিছিলো কিন্তু আমি মেঘালয়ত আছো এতিয়া বৰ্তমান USTM ইউনিভাৰ্চিটিত আছো তো প্ৰগ্ৰাম হ'ব কিবা কিবি তো ইয়াতে আমাক দুটামান কাগজ দিছে এইটো আমি ফিল আপ কৰি লওঁ তাৰ পাছত জমা দিলো গা পা ধুই ফ্ৰেছ হওঁ তাৰ পাছত কেণ্টিনত যাম কিবা এটা খাম দে আৰু বাই বাই তো গাইজ গা পা ধুই ৰেডি হৈ গলো আৰু এতিয়া আমাক USTM ৰ ফালৰ পৰা এইটো বেগটো দিছে এইটো বেগত কি আছে আনবক্সিং কৰিম বেগটো আমি এনেকৈ খুলি দিলে গম পাব এইবিলাক বস্তু ডাবল এক্সেল ঠিক আছে So guys, গা পা ধুই ৰেডি হৈ গলো আৰু আমি এতিয়া ভাত খাবলৈ যাব ওলাইছো আৰু চাব পাৰে আমি আন্ডাৰগ্ৰাউণ্ডত আছো মাটিৰ তলত আছো আমি তো এইটো আমাৰ ৰুম তো ইয়াতে পানী চানি খাব পাৰে গিলাচ চিলাচো দিয়া আছে তো এতিয়া আমি যাওঁ অলপ কিবা খাই লওঁ
ৰাতিপুৱাৰ পৰা একো খোৱা নাই গা পা ধুলোঁ আমাক বেগ এটা দিলে তাৰ ভিতৰত কিবা কিবি আছিলে তো গাইজ কিবা খাই লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক So guys, আমি ভাত খাব আহিছোঁ টাইম আছে 12:30 বজাত আমি আহিছোঁ 6 মিনিট আগত আহিছোঁ আমি তো এতিয়া ৰখি আছোঁ আৰু এইটো হৈছে ফুড ভেনু ইয়াতে দিব দেখতে হে হোতা হে কিয়া তো গাইজ ফাইনেলি 12:30 হৈ গ'ল আৰু চাওক খাইখিনি বহা কি ষ্টেণ্ডাৰ্ড এনেকৈ বহিব লাগে দিয়কনে আৰম্ভ কৰি তো গাইজ ৰাতিপুৱাৰ খানা এতিয়া 12টা বজাত 12:30 চলো শুরু করতে তো গাইজ আমি খানা পিনা খাই এতিয়া আমাৰ ৰুমত গৈ আছোঁ অলপমান আমি ৰেষ্ট কৰি লওঁ খালি ভেজ চিকেন নহয় এইবোৰ কি ধুনীয়া ধুনীয়া আছে ইয়াত ৰাইনো হৰিণ ডাইনেছৰ এলিফেণ্ট তারা নাজারা আমি বাহিৰত হোটেলত যাম বুলি ভাবিছিলোঁ খানা পিনা খাবৰ কাৰণে কিন্তু ইয়াতে ইউনিভাৰ্চিটিৰ ইয়াতে দিয়া হৈছে তো ফ্ৰীকে দিয়া হৈছে ইয়াতে আমি খানা পিনা খাই পেলাই এতিয়া ৰুমত আহিছোঁ তো এতিয়া আমি অলপমান ৰেষ্ট কৰিম কাৰণ ৰাতিপুৱা আমি আহি পোৱাৰ পাছত ইয়াতে ফ্ৰেছ হৈ লোৱা মানে বহুত দেৰি হৈ গ'ল আৰু এতিয়া খাই বৈ 12:30 আমি এতিয়া খাই বৈ আহিছোঁ অলপমান ৰেষ্ট কৰি ল'ম গোটেই গাটো ভাগৰ তাৰপাছত ৰাতি আমি অলপমান ইউনিভাৰ্চিটিৰ কেম্পাছত অলপ ওলাই যাম আপোনালোকক যি যি দেখোঁ চব দেখাবলৈ ট্ৰাই কৰিম এতিয়ালৈ এৰিছোঁ 3 hours later 4 chicken 4 chicken 1 chicken ইউনিভাৰ্চিটিৰ বাহিৰত অলপমান ওলাই আহিছিলোঁ আৰু এইটো হোটেলতে আমি ভাত খাই ল'লোঁ গাহৰিৰ লগত তো এতিয়া আকৌ আমি ইউনিভাৰ্চিটিত সোমাম সন্ধিয়াৰ ভিউ ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজি মেঘালয়া কি জান্নাতত থকা নিচিনা লাগে ন পাহৰিয়ে যাওঁ মই ব্লগ বনাবলৈ কি মজা লাগিছে ন So guys, আপোনালোকক দেখাই আছোঁ মেঘালয়াৰ ইউনিভাৰ্চিটি কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ বহুত ভাল লাগিছে মানে বহুত ভাল কম মই বুজাব নোৱাৰোঁ মানে ইউনিভাৰ্চিটি নহয় কোনোবা সৰগত থকা নিচিনা লাগিছে ন তেনেকুৱাই আচলতে মই ভাবিয়ে পোৱা নাই মানে আমাৰ চৰকাৰী মহাবিদ্যালয়বোৰ এনেকুৱা হ'বলৈ মানে আমাৰ নাতি পুতি সুযোগ পাবগৈ মানে নহ'বই চাগে তেতিয়ালৈকে আটাইতকৈ ডাঙৰ কথাটো এইটো ভাল লাগিছে এটা পাত এটা পলিথিন স্বচ্ছতাৰ ওপৰত পুৰা ক্লিন মই বিচাৰোঁ অসমখনৰ অৱস্থা এনেকুৱা হওক স্বচ্ছ ভাৰত অভিযান বুলি কৈ থাকে নহয় ইয়াত আহি পেলাই শিকিব লাগিব অভিযান আমাৰ অসমৰ ইয়াৰ পৰা আৰম্ভ হৈছে বুলি ক'ব পাৰি এটা পাত বি দেখি নাপাবি মানে ৰাস্তাত পুৰা ক্লিন আৰু কোনো মানে চবে দায়িত্ববোধ বোলা বস্তুটো চবৰ তাতে আছে মানে ইয়াত ন ইয়াৰ পৰা অনুমান কৰিব পাৰে এয়া আমাৰ পাৰ্টনাৰবিলাক আহি পাইছে তহঁতে এতিয়া ওলাই আহিছ না অথনি ওলাই আহা তো গাইজ আমাৰ গেংবিলাক এনেকৈ আহিছে এতিয়া বহিব তাৰপাছত ফটোশ্বুট কৰিব ফটোটো আপোনালোকক দেখাই দিম So guys, কালি ডিবেটিং আৰু তৰ্ক ইয়াত হ'ব এই মঞ্চত তাৰপাছত ইফালে হ'ব ভলীবল কম্পিটিশ্যন আৰু প্ৰাইজ কি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব প্ৰাইজ হৈছে এইবোৰ তো গাইজ আমাৰ ৰুমটো হৈছে সেইটো ইয়াৰ আছে আমাৰ ৰুমটো তলত গ্ৰাউণ্ড একদম আণ্ডাৰগ্ৰাউণ্ডত একেবাৰে তলত চাবলৈ ইয়াৰ পৰা এনেকুৱা কিন্তু তলত আৰু আছে
সো গাইস আজিৰ ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে লগ পাম নেক্সট এটা ব্লগত এতিয়ালৈ কাইলে মানে বাই বাই এই ব্লগটো যে তুমি আপলোড নকৰা হেতু মই জানো আপলোড নকৰে তো গাইস আজিলৈ মানে লগ পাম নেক্সট এটা ব্লগত বাই বাই